তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাপ পৰিছে। সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন শিৱসাগৰ সাংবাদিক সমাজৰ। শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী কৰে। লগতে সাংবাদিকৰ নিৰাপত্তাৰ বাবে চৰকাৰক দাবী জনায় শিৱসাগৰ সাংবাদিক সমাজে। কাকপথাৰ সাংবাদিক পৰাগ ভূঞাৰ হত্যা কেৱল অসমৰ সাংবাদিকৰ বাবেই নহয়, অসমৰ প্ৰত্যেকজন ব্যক্তিৰ বাবে এক দুখজনক খবৰ। আৰু বিশেষকৈ সংবাদ গোষ্ঠীৰ লোক হিচাপে আমি শিৱসাগৰৰ সাংবাদিকসকলে আজি শিৱসাগৰ নগৰৰ দলুমুখ চাৰিআলিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিতভাৱে আয়োজন কৰিলোঁ। আমি বন্তি প্ৰজ্বলন কৰি সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ পৰিয়ালৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু এটা কথা ক'বই লাগিব যে পৰাগ ভূঞাৰ যি মৃত্যু, সেই মৃত্যু হত্যা নে দুৰ্ঘটনা সি নিশ্চিত হোৱা নাই। বহু দিশৰ পৰা ই এক পৰিকল্পিত হত্যাৰূপে আমি বিভিন্নজনে সন্দেহ কৰিছোঁ। আৰু যদি প্ৰকৃততে যদি এক হত্যাকাণ্ড হয়, তেতিয়াহ'লে অসমৰে নহয় ভাৰতৰ সংবাদ জগতৰ কাৰণে ই এক অতি নিন্দনীয় কাৰ্য। কিয়নো দেখা গৈছে যে যেতিয়াই সাংবাদিকে অনিয়ম, অবৈধতা বা যিকোনো ধৰণৰ অনৈতিক কাৰ্যৰ বিপক্ষে সজোৰে মাত মাতে, তেতিয়াই কিন্তু সাংবাদিকৰ মাত ৰুদ্ধ কৰাৰ অৰ্থে বহু নিৰ্যাতন চলোৱা হয়। আৰু সেইদৰে নিৰ্যাতনৰ লগতে সাংবাদিকসকল হত্যাৰো বলি হয়। কমলা শইকীয়াৰ পৰা এতিয়া এই পৰাগ ভূঞালৈকে বহুকেইজন সাংবাদিক নিহত হ'ল, বহুকেইজন সাংবাদিক হত্যাৰ বলি হ'ল, কিন্তু তেওঁলোকৰ বিচাৰ আজিলৈকে নহ'ল। আৰু এই ক্ষণত এটা খুব সময় আহি পৰিছে, যিটো সময়ত আমি সকলো সাংবাদিক একত্ৰ হোৱাৰ দৰকাৰ হৈ পৰিছে, আমি একত্ৰ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। কিয়নো সাংবাদিকৰ যি স্বাৰ্থ, সাংবাদিকৰ যি সুৰক্ষা, সেই নিশ্চিত কৰিবৰ বাবে আমি সমূহ সাংবাদিক একত্ৰ হৈ এইবোৰৰ বিৰুদ্ধে মাত মাতিবলৈ আমি সক্ষম হ'ব লাগিব। ইফালে বিলাসী পাৰতো ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যৌথ উদ্যোগত প্ৰয়াত সাংবাদিকগৰাকীৰ আত্মাৰ চিৰশান্তিৰ বাবে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গান্ধী চকত অসমত জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাণ্ড হ'ল। আৰু আজি আমি পৰাগ ভূঞাৰ মৃত্যুত আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমি দেখিছোঁ যে অসমত সাংবাদিকৰ নামত যে অন্যায় আৰম্ভ হৈছে। আজি পৰাগ ভূঞাক অন্যায়ভাৱে হত্যা কৰা হৈছে। অসমৰ চৰকাৰ ব্যৰ্থ হৈছে, অসম চৰকাৰ ব্যৰ্থ হৈছে। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যি CID ইনকুৱাৰী দিছে, আমি এই CID ইনকুৱাৰীত আমি বিশ্বাস নকৰোঁ, কাৰণ CID তেওঁলোকে তদন্ত ভালকৈ নকৰে। আমি দাবী জনাইছোঁ যে এই হত্যাকাণ্ডক CBI ইনকুৱাৰী লাগিব, CBI ইনকুৱাৰী লাগিব। আৰু এই হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিসকলক অতি শীঘ্ৰে প্ৰয়াত কৰিব লাগে, তেওঁলোকে দৃষ্টান্তমূলক শাস্তি দিব লাগে। গতিকে দুৰ্জনক কথা যে অসমৰ মুখ্যমন্ত্ৰীয়ে, গৃহমন্ত্ৰীয়ে ব্যৰ্থ হৈছে, যে অসমত সাংবাদিকৰ প্ৰতি অন্যায় যথেষ্ট আৰম্ভ হৈছে, ই এক দুৰ্ভাগ্যজনক কথা। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক নিবেদন জনাইছোঁ যে আপোনালোকৰ চৰকাৰে ব্যৰ্থ হৈছে। গতিকে অসমৰ সাংবাদিকৰ যি সংবাদৰ চতুৰ্থ স্তম্ভ, তাৰ ওপৰত আঘাত সানিছে। গতিকে আমি পৰাগ ভূঞাৰ হত্যাকাণ্ডৰ CBI ইনকুৱাৰী দাবী কৰিছোঁ, আৰু লগতে ইয়াৰ লগত জড়িত ব্যক্তিসকলক প্ৰয়াত কৰিবৰ কাৰণে আমি দাবী কৰিছোঁ। শিৱসাগৰৰ পৰা মাইনা হাজৰিকাৰ সহযোগত আমিনুৰ ৰহমান আৰু বিলাসী পাৰাৰ পৰা ফৰিজুদ্দিন আহমেদৰ ৰিপৰ্ট 7 News Now।